আমাৰ অসমৰ কোনো মালিক নাই জুই যেতিয়া লাগে চবৰ ঘৰত লাগিব মছজিদতো লাগিব মন্দিৰতো লাগিব কংগ্ৰেছে সাপোর্ট কৰি আছে মতলব ড্ৰাগছ সাপোর্ট কৰি আছে কংগ্ৰেছে বেপাৰ কৰে নেকি কোনো না কোনো কংগ্ৰেছে বেপাৰ কৰি আছে নহলে কিয় আপত্তি কৰিব লাগে এইটো বেয়া কথা কোনো সম্প্ৰদায়ৰ লগে এইটো লগাব নালাগে এইটো ড্ৰাগছ জিহাদ এইটো মই মানো এইটো আমি সবে লড়িব লাগিব এক হৈ লড়িব লাগিব হিন্দু মুসলিমৰ কোনো কথা নাই আর সংখ্যালঘু সংখ্যাগুরু কোনো কথা নাই জুই যেতিয়া লাগে সবৰ ঘৰত লাগিব মছজিদতো লাগিব মন্দিৰতো লাগিব কংগ্ৰেছে বুজি পাইছে মতলব কিছু না কিছু মানুহ কংগ্ৰেছৰ এই বিজনেছত জড়িত আছে ইসকলৰ স্বাৰ্থত আঘাত কৰি আছে ভেরি বেড সবে কব্জা কৰি আছে আমাৰ অসমৰ কোনো মালিক নাই ইসকলে কব্জা কৰি আছে যিমান দিন মালিক নাথাকিব এনেকুৱাই হ'ব আমাৰ অসমৰ কোনো মালিক নাই আজি নাগালেণ্ডে কৰিছে কালি মেঘালয় কৰিছে আৰু কৰিছে কৰি থাকিব